वेलकम टू माय चैनल नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइछु मोर अन्यथा ब्लगলৈ আৰু ভালেমান দিন হল ভিডিও দিব পৰা নাছিলো এবাবে ক্ষমা কৰিব অলমান বিজি আছিলো আৰু আজি ভাবিছো মৰ্নিংৰ পৰাই ভিডিওটো ষ্টাৰ্ট কৰি দিও আশা কৰিছো আপোনালোকে চাই ভাল পাব সো বলক তেন্তে ষ্টাৰ্ট কৰো হাজি কাছি গৈছো এঠাইলে ক'ত গৈ আছো হে আপোনালোকক পিছত জনাম আজি আহিছো লগৰজনীৰ ঘৰলৈ কাৰণ তাই আজি ৰিং সেৰিমনি আছে আৰু এয়া দৰাৰ ঘৰৰ ফালৰ পৰা বহুত মানুহ আহিছে আৰু তেওঁলোকে তাইক এতিয়া ধুনীয়া সাজ পৰিধান কৰিব আৰু যিমান পাৰো আপোনালোকক মুহূৰ্তবিলাক দেখুৱাই যাবলৈ চেষ্টা কৰিম অলমানকে সো আশা কৰিছো আপোনালোক সকলোৱে চাই ভাল পাব আৰু এয়া দৰাৰ ঘৰৰ ফালৰ পৰা পৰিধান কৰা এজোৰ সাজ বহুত ধুনীয়া লাগিছে সাজযোৰ দেখিবলৈ আৰু ইয়া লগৰজনীৰ সৈতে একেলগে আছে তাইৰ হ'বলগীয়া স্বামী আৰু ইহঁতৰ এতিয়া ৰিং সেৰিমনি হ'ব মই আপোনালোকক দেখাবলৈ যত্ন কৰিম গৰম উঠিছে 2000 years later মুভি চালো হৰৰ মুভি বহুত ভাল লাগিলে চাই এখনৰ নাম এনাবেল আৰু আনখনৰ নাম কি আছিল জানো পাহৰিয়ে থাকিলো সো এতিয়া আহিব আলহী আৰু পিছবেলা টাইমটো আলহীৰ লগতে কটাব লাগিব সো কি দেখাব পাৰো আপোনালোকক চাও আৰু লগতে আজি আপোনালোকৰ লগত দুজোপামান মোৰ ফ্লাৱাৰ শ্বেয়াৰ কৰিম প্লান্ট সো আগৰ ভিডিওটো যদি নাই চোৱা আপোনালোকে তেনেহলে তাত মই তলৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আগৰ ভিডিওত মই ফুল গছ কেইজোপামান শ্বেয়াৰ কৰিছিলোঁ আৰু লগতে আপোনালোকে যদি মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰিব বিচাৰে তেনেহলে তাৰ লিংকটো মই তলত দি দিম সো তাত গৈ আপোনালোকে মোক ফলো আৰু মেছেজ কৰিব পাৰিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো কথাকেইটা কওঁতে ভাগৰ লাগি গ'ল কথা বেছি মই নাপাতোৱে একদমে কম পাতো কথা বহুত কম পাতো মানে সো আজি বহুত গৰম পৰিলে আগবেলা টাইমটো বহুতেই গৰম আৰু সো চাই দিব তেনেহলে শেষলৈকে এয়া জুইত পুৰি আছে লোকেল কুকুৰা যিহেতু আলহী আহিব সেইবাবে আজি লোকেল কুকুৰাকে খাব লাগিব আৰু লগত আছে তেলি কচু বেলেগ নামো আছে অৱশ্যে আৰু তেলি কচুৰ লগত আছে এয়া গাহৰি মাংস আৰু মই ইফালে মছলা পাতি ৰেডি কৰি লৈছো বনাবলৈ সো এতিয়া মই বনাই লওঁ তেন্তে নাম্বাৰ 1ত আছে এজোপা সুন্দৰ প্লান্ট এজোপাৰ নাম হৈছে ৰিবন গ্ৰাছ আৰু এজোপাৰ পাতটো আপোনালোকে দেখিবলৈ পাইছে হোৱাইট আৰু গ্ৰীণ কালাৰ কম্বিনেশ্যন আৰু এজোপা বাকি গ্ৰাছবিলাকৰ নিচিনা নহয় এজোপা অকমান টান হয় পাতখিলা আৰু এজোপাত পানী যথেষ্ট পৰিমাণে খায় আৰু এজোপা আপুনি ইনডোৰটো ৰাখিব পাৰে আউটডোৰটো ৰাখিব পাৰে কিন্তু আউটডোৰত যদি ৰাখে তেনেহলে অতি কম সূৰ্যৰ পোহৰত ৰাখিব যাতে ইয়াৰ পাতটো জ্বলি নাযায় আৰু ইয়াত মই গোবৰ সাৰ প্ৰয়োগ কৰিছো নাম্বাৰ 2ত আছে এজোপা অন্য প্লান্ট এজোপাৰ নাম হৈছে ক্ৰাউন অফ থৰ্ন এজোপা ৰেড কালাৰ একচুয়ালি ৰেড কালাৰ নহয় পিংক কালাৰ আৰু সৰু সৰু ফুল ফুলে অসংখ্য ফুল
আৰু এজোপা দেখিবলৈ খুব ধুনীয়া লাগে আৰু ইয়াৰ গা গছজোপাত কাঁইটেৰে ভৰ্তি হৈ আছে আৰু এজোপা মই আউটডোৰতে ৰাখিছোঁ। নম্বৰ 3ত আছে ক্ৰাইপ্ৰেছ ভাইন। এজোপা খুব সুন্দৰ প্লাণ্ট হয়। মোৰ ওচৰত ইয়াৰ এটা ভেৰাইটি আছে আৰু এইটো ভেৰাইটি ৰেড কালাৰ ফুল ফুলে। বাকীকেইটা ভেৰাইটিও মই আনিবলৈ চেষ্টা কৰিম আৰু এজোপা হেংগিং প্লাণ্টৰ বাবে বহুত ভাল অপশ্যন। মই নেক্সট বাৰ ইয়াৰ পুলিবিলাক হেংগিঙত ৰাখিবলৈ চেষ্টা কৰিম। নম্বৰ 4ত আছে এজোপা কমন ফুল, সকলোৰে ঘৰতে দেখা যায়, নয়নতৰা। অন্য বেলেগ নামো আছে কিন্তু মই এইটো নামেৰে জানো আৰু এজোপা মই আউটডোৰতে ৰাখিছোঁ। ধুনীয়া ধুনীয়া ফুল ফুলে, বহুত ভাল লাগে দেখিবলৈ। নম্বৰ 5ত আছে এজোপা সুন্দৰ প্লাণ্ট। এজোপা পাৰ্পল কালাৰ ফুল ফুলে আৰু মাজত হোৱাইট কালাৰ ফুল ফুলে ৰাউণ্ডত। আৰু এজোপাৰ নামটো মই নাজানো অৱশ্যে, আপোনালোকে যদি জানে তেনেহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ফুলগছবিলাক ভাল লাগিলে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব আৰু তেতিয়াহে মই নিউ কালেকশ্যনবিলাক আপোনালোকক দেখাব পাৰিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। শুভৰাত্ৰি, বাই।